আহা যাওঁ যাওঁ ধৰ্মেশ্বৰলৈ যাওঁ, ভেবেলৰ লগত হেতালি খেলিমগে। ভেবেল ওলাই আহা, হেতালি খেলো। ধৰ্মেশ্বৰ ওলাই আহক না, ওলাই আহক, কাবাডী খেলিম আহক না। পাপা কোনোবাই মাতি আছে নেকি বাৰু? মাতি থকা লিখা শুনিছো যে। নহয় ল'ৰা, সপোন দেখিছ চাগে। এবাৰ তুমি কাণ পাতি শুনিবাচোন। ধৰ্মেশ্বৰ ওলাই আহক না, হেতালি খেলিম। মই মুলেশ্বৰ, আহক না, ওলাই আহক। পাপা মুলেশ্বৰ আগত কি সঁচাকে ভূত লাগিলে নি বাৰু? মই নাযাওঁ দেই, তুমি ঘৰলৈ যোৱাগে যোৱা। ভালকে মাতিলে নুশুনে নেকি? ওলাই আহক, হেতালি খেলিমগে, আহক না। পাপা কি হ'ব আমাৰ এতিয়া? শুই থাক ল'ৰা, এতিয়া ৰাতিপুৱা হোৱাৰ লগে লগে বেজ এটা ওচৰত যাব লাগিব, মাতি আনিবগৈ লাগিব মই ফেহু বাবা। নাই এনেকে নহ'ব, বেলেগলৈ যাম, বেলেগত ক'ৰবাতে যাম আৰু, বেলেগতে যাম। ভুৱন দাৰ ওচৰলৈ যাম এবাৰ। ভুৱন দা। উঠা ল'ৰা, ৰাতিপুৱা হ'ল। পাপা উঠিছো ৰ'বা। পিছে সেই নহয় পাপা, বেজ মাতিব যাবা নেকি? যাব লাগিব, এনেকে তাক থৈ দিলে নহ'ব নহয়। ব'লা তেন্তে গৈ আহোঁ। যাম আকৌ, এতিয়া শুই উঠিছোহে, মুখ চুখ ধুই লওঁ তাৰপিছত যাম। হ'ব দিয়া। কালি এবাৰ গাটো ভাল লাগি থকা নাই, কি হৈছে জানো? অলপ বিচনাত বাগৰি দিওঁগে, কিজানি ভালে লাগে বা। যাওঁ বিচনাখনতে শুই দিওঁগে। কলৈ যাওঁ? যাওঁ ক'বালৈ যাওঁ, তেজ খাব মন গৈছে, ওলাই যাওঁ মই। ল'ৰা বৈ গৈ আহোঁগৈ, বেজটোক মাতি লৈ আহিমগৈ। ব'লা পাপা যাওঁ। তই বাটত ৰখি যা, মই বাইকখন উলিয়াই লৈ গৈ আছোঁ। হ'লনে ল'ৰা, ভালকে ধৰি ল দেই। হ'ব দিয়া। ল'ৰা বৈ। পাপা ব'লা। ফেহু বাবা বোলো ঘৰত আছেনে? কোননো ভিতৰলৈ সোমাই আহা। মইহে বুধেশ্বৰ। কিবা সকামত আহিলা, সোমাই আহাচোন। তোমালোক নি, বহাচোন। ল'ৰা বহ। পিছে এনেইতো নাহা, কিবা সকামত আহিলা কোৱাচোন। আমাৰ মানে নগেনৰ গাত ভূত লাগিলে, তাকে খেদাবলৈ মাতিব পাৰিছিলোঁ আপোনাক। মই বাৰু বৰ্তমান ফ্ৰীয়ে আছোঁ, কেতিয়াকৈ খেদাব যাব লাগিব? কেতিয়াকৈ যাব লাগিব মানে ৰাতি 8টা, 8:30, 7টা সেনেকুৱা টাইমত গ'লে হ'ব বাৰু দিয়া, মই যাম তেন্তে। পিছে খেদুৱা বেজ কিমান ল'ম বুলি ভাবিছে, কেইটকাকৈ লয়? মই পাৰ পাৰ্চন 10,000কৈ লওঁ। ভচঙা পক্ষী, ইমান সৰহকৈ লয়নে আপুনি? কি ক'বা, নোৱাৰিছোঁ আৰু, যিহে বস্তু পাতিৰ দাম তুমি দেখিছাই দেখোন। এটা কাম কৰিব, কিবা এটা কম বেছ কৰিব আকৌ। হ'ব দিয়া, তুমি কৈছা যেতিয়া কিবা এটা মিলাই মেলি ল'ম আৰু। আপোনাক নিব আহিব লাগিব নে হেৰি কৰিব লাগিব, আপুনি নিজে যাব? পিছে ল'ৰাটোৰ নাম কি বুলি ক'লা? নগেন। তেন্তে আমি এতিয়া গৈ থাকোঁ, আপুনি পাহৰি নাথাকিব, 7টা, 8:30 বজাত যাব দেই। হ'ব দিয়া, একবাৰ জবান दे दिया तो मैं कभी नहीं छूटने वाला हूँ। क्यों नहीं, जरूर जाऊंगा, जार आप लोगों का जो बेटा है उसको मैं जरूर मुख दिलाऊंगा। এজনৰ কথা শুন। ল'ৰা বৈ গৈ থাকোঁ আমি। থাকক দেই, যাবলৈ নাপাহৰিব। যোৱা। ল'ৰাটোৰ নাম কি বুলি ক'লে জানো? আজিকালি মাথাটো মনত নৰখা হৈছে। ডক্টৰক দেখুৱাবহে লাগিব গৈ পিনে। কি বুলি কৈছিলে? বুধেশ্বৰ নহয়, নগেন। এতিয়া মনত পৰিছে। ময়ো যাওঁ, ভাতটো 20 টাইটকৈ খাই লওঁগৈ, খাহী মাংস আনি থোৱা আছে। বোলো হেৰা, শুনিছানে? ভাতটো হ'লনে? বাঢ়ি দিয়া। ল'ৰা উঠ। উঠিলি নে ল'ৰা? ভালকৈ ধৰি ল'বি দেই। পাপা ব'লা। এতিয়া মাথো ৰাতি হোৱালৈ অপেক্ষা। বৈ ল'ৰা, ভাতটো খাই লওঁগৈ, মাৰে বাঢ়ি থ'ব পাৰে। মোৰ ভোক লাগিছে পাপা। ব'লা। তালৈ ফোন এটা কৰোঁ। কি আছিলে নামটো? বুধেশ্বৰ। ফোন এটা কৰি লওঁ। হেল্ল' বুধেশ্বৰ, ক'ত আছা তুমি? মই তোমালোকৰ গাঁও পালোহি। হেল্ল', হয় নেকি? আপুনি এটা কাম কৰক, আমাৰ তিনিআলিটোলৈ আহক, তিনিআলিত গছ এজোপা আছে, গছজোপা ওচৰলৈ আহক, আমি তাতে ৰখি আছোঁ। হ'ব দিয়া। ফেহু বাবা, ফেহু ইজ হিয়েৰ। বাবা ক'ৰ পালেহি? কি বুলি কৈছে? আহিছে নাই ফেহু বাবা? আহি আছোঁ বুলি কৈছে। ক'ৰ পালোহি বুলি কৈছে বা? মানে আমাৰ সেই দীঘলীয়া কেঁচা ৰাস্তাটো যে।
মেইন ৰাস্তালৈ যে ওলাই যায় সেই ৰাস্তাটোৰ ওচৰত পাইছেহি হেনো চে নগেন বুলি কোৱা ল'ৰাটোলৈ বেয়া লাগে ন অঁ পাই এতিয়া কি হ'বনো তাৰ কপাল বেয়া সেইটো বাবা পালেহি কোনটো এই বুধেশ্বৰ দৈয়া টকা দে পিছফালে চা অঁ বাবা পালেহি অঁ পালোহি দেই এতিয়া পিছে এটা কথা হ'ল নহয় সিহঁতৰ ঘৰটো কোনঘৰত আছে সিহঁতৰ ঘৰটো মানে বুজি নাপালোঁ এই ল'ৰাটো ভাগৰ ঘৰটো ভূত লগা ল'ৰাটো ভাগৰ ঘৰটো এই আপুনি চিন্তা কৰিব লাগে নি আপোনাক লৈ যাম নহয় ব'লক পিছে শকত মানুহজনৰ নামটো কি অঁ এই মানুহজনৰ নামটো হৈছে নেমু বিৰাট ধুনীয়া নাম দেখোন একো ধুনীয়া নাম নহয় সৰুতে পাপাই দিলে কাৰণেহে মোক আগৰ দিনৰ মানুহৰ নকৰা যে সেইকাৰণে এনেকুৱা নাম দি দিলে আৰু বেলেগ নাম দিব নাজানিলে ব'লক এতিয়া যাওঁ এই ল'ৰাজন তাতে ঘৰতে সোমাই আছে চাগে অঁ ব'লা আহক বাবা আহক এইটোৱে এই ল'ৰাজনৰ ঘৰ বাৰু ব'লা তেন্তে ভিতৰলৈ সোমাই যাওঁ ব'লক দেৰি কিছ বাটকে কোনোবা আহিছে বেজ আহিছে চাগে বেজে হ'ব মই গোন্ধ পাইছো খেদা ৰাখ কোন আছ খেদা বেচক খেদা নাই এনেকে চাই থাকিলে নহ'ব ময়ে খেদাব লাগিব তাক ময়ে খেদাব एक चिनी पड़ा है मंजलिका किसी को नहीं छोड़बू हाँ सबको कैसा है চুবাবু নেমুদা আপুনি এই ৰাতিখন মোৰ ঘৰত যে আপুনিতো আনকালে আমাৰ ঘৰলৈ নাহেই আজি কি মনত পৰিলে এই মই অকলে অহা নাই নহয় আৰু দুটা আহিছে মোৰ লগত কোন আহিছেনো মই আহিছোঁ আৰু এটা বুধেশ্বৰ আহিছে আৰু লগত বেজ এটা লৈছোঁ তোৰ গাত কিবা ভূত লাগিলে বুলি কোৱা শুনিছোঁ তইচোন ভালে হৈ আছ তোৰ ভৰিকেইটা চাব লাগিব চাওঁ এই নালাগে কি চাই আপুনি ওলাই যাওঁগে আইঅ চুটি বন্ধু মৰিলো এইটো গাত সঁচাকে ভূত লাগি আছে বাবা মোক বচাওক সি আহক ভিতৰলৈ সোমাই আহক গৈছো ৰ'বা বালক তুমিয়ে নেকি ময়ে হয় আপুনি যাওক এবাৰ গুচি যাওক আপুনি গুচি যাওক এবাৰ গুচি যাওক কিয় যাম মই তোক নিবলৈ আহিছো বৈ মোৰ লগত যাব নাই আপুনি গুচি যাওক তুমি মানে এনেকে নেমানিবা ভালকে কথাটো তুমি শৰীৰটো ত্যাগ কৰা তুমি শৰীৰ ত্যাগ কৰা মানৱ শৰীৰ তুমি এনেকে নোপোৱা ত্যাগ কৰা তুমি অতি জল্দি তুমি মানৱ শৰীৰ ত্যাগ কৰা নহ'লে তোমাক মই মন্ত্ৰ মাৰি ভস্ম কৰি পেলাম ত্যাগ নকৰো মই মোৰ বদলা পুৰা হোৱা নাই এতিয়াও মই বদলা ল'ব লাগিব কাক বদলা ল'বা তুমি তোমাক মই থাকোঁতে কাকো বদলা ল'ব নিদিওঁ জীয়াই থকা মানুহটোক মই মৰিব দিব নোৱাৰো মোৰ হাতত তুমি বাৰে ভালে মানৱ শৰীৰ ত্যাগ কৰা নকৰো কি কৰিবি এনেকে নহ'ব তোক ওম হিম ক্ৰীম চামুণ্ডাই নমঃ ফুহ স্বাহা কি হ'ল বাবা মৰি গ'ল নেকি নহয় আত্মাটোৱে মূলত হয়তো খেলিব পাৰে তোমালোকে অলপ চাইডত থাকিবা সাৱধান থাকিবা আপোনাৰ যি আজ্ঞা বাবা এই আত্মাটো যি দেখিছোঁ বহুত পাৱাৰফুল আত্মা এইটোক পূজা পুৰা মন্ত্ৰ মাৰি বা খেদাব লাগিব তাক ভালকে আপুনি ল'ৰাটোক বচাওক বাবা যেনেকে নহওক বচাওক মই থাকোঁ ন তোমালোকে একো চিন্তা নকৰিব বুঢ়া তোক যাব কওঁতে তই নগলি তোক এতিয়া মই তই মোক পাওঁ চিনি পোৱা নাই মই বহুত শক্তিশালী মঞ্জুলিকা আইঅ নেমু ইয়াৰ পৰা পলা বুধেশ্বৰ পলা জান বাছেতো লাখো পাই পলা আইঅ মোক এই নপলাবি বিয়াত বেয়াকে দিলে মোকো লৈ যা দাঙি পিনে আপুনি বহুত পাৱাৰফুল বুলি ভাবিছিলোঁ আপুনি ফকতীয়া বাবা আমাক আজি কোনে বচাব মই থাকোঁনে তহঁতি চিন্তা নকৰিবি মোৰ যি হ'লেও মই তহঁতক বচামেই তোৰ ইমান সাহস তই মোক মাৰিলি তোক আজি এই ফেহু বাবাই ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছ তইতো সাধাৰণ কথা তোক এনে যাব কৈছিলো তইতো নগলি তই মোক মাৰিলি এতিয়া তই ক'ত যাবি তোক আৰু দি আছো বুঢ়া কি কৰিবি তই মই একো কৰিব নোৱাৰো কি কৰিবি তই হাঁহিবইছ তোক মই কলি গৰু ছাগলী গৰু ফেহু আৰু আপুনি মন্ত্ৰ মাৰিছে নে কি কৰিছে মন্ত্ৰই মাৰিছো মোৰ মন্ত্ৰ এনেকুৱাই তাক এনেকে খেদাব লাগিব ওম হ্ৰীম ক্ৰীম ফেহু ছাগলী গু গুটি স্বাহা এবাৰ একো ক'ব নোৱাৰিলি ওম স্বাহা হাঁহিছিলি এতিয়া ক'ত যাবি এতিয়াতো ফচি গলি মোৰ মন্ত্ৰত অতি জল্দি এই বটলটো লৈ আহিবি মই বটলটো লৈ আছো তোক বটলত ভৰাই মই শাস্তি দিম তোক নাই মোক এৰি দে মই মুক্তি লাগে মোক এৰি দে মোক এনে শাস্তি নিদিবি মোক এৰি দে তোক এৰি দিম তোক প্ৰথমে কৈছিলো তই যাগে যা বুলি তই মোৰ কথা নুশুনি তই মোক মাৰিলি তোক মানৱ ভৰি লাগে তোক হাত বদলা ল তই এতিয়া ক'ত যাবি এতিয়া তই মোক মুক্তি বিচাৰিলো তোক মুক্তি নিদিওঁ যোৱা বালকত এই ল'ৰাটোক গৈ বিচনাত শুৱাই দিয়াকে তেতিয়ালৈ মই এইটোক দিহা লগাই লওঁ আপোনাৰ যি আজ্ঞা বাবা নেমু ধৰ
নগেনক বিচনাত ভৰাই দিওঁগৈ। অঁ বৈ বিয়াত গধুৰ আছে দেই এইটো। কি খাই সিহে জানে। এতিয়া তোক ঘৰত গৈ শাস্তি দিমগৈ মই। তই নুসুমাং বুলি কৈছিলি নহয়। দেউ ধৰিলে নে? ধৰি মেলি বটলত ভৰাই থৈছোঁ, সেইটো চোৱা। আচৰিত কথা, এইটো মতাহে আছিলে, মাইকী কেনেকৈ হ'ল? এই বালক নক'বা আৰু, এইটো মাইকী ভুলো হয় জব, এইটো বহুৰূপী হয়। মানে মই বুজিয়ে নাপালোঁ কথাষাৰ, বুজাই দিছোঁ ভালকৈ বুজি লোৱা। এইটো যি ৰূপ ল'ব পাৰে, মানে এইটো মতা হৈ যাব পাৰে, মাইকী হৈ যাব পাৰে। পিছে মোৰ ৰকুৰাটো দিয়া এতিয়া। গৈ থাকোঁ ঘৰলৈ। ৰ'ব দি। কিমান ল'ব কওক? যিহেতু তোমাক অথনি ক'লোৱে পাৰ পাৰ্চন 10,000 বুলি। তুমি এটা কাম কৰা, ধেৰ দিব নালাগে টকা 5,000 এটা দিয়া। বেছি হৈছে নেকি? কিবা এটা কম বেছ ক। মানে বালক মই বাৰ্গেনিং কৰি একেবাৰে একদম ভাল নাপাওঁ। দিয়া 4,000 মান দিয়া। ৰ'ব দিছোঁ। এইটো লওক। মই এতিয়া গৈ থাকোঁ তেন্তে। ঠিক আছে তেন্তে, আকৌ কেতিয়াবা মাতিলে আহিব। কেলৈ নাহিম আকৌ? তুমি মাতিবা মই নাহিম নি? সেইটো হ'বই নোৱাৰে, আহিম, নিশ্চয় আহিম।